ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ অংকুৰণৰ 11 নম্বৰ পাঠৰ অতীতক নাযাবা পাহৰি এই প্ৰবন্ধটিৰ বিষয়ে তোমালোকৰ লগত মই আলোচনা কৰিম। এই পাঠটিত আমি বহুত শিকিবলগীয়া, জানিবলগীয়া কথা ইয়াত আমি পাম। তোমালোকে যদি ঘৰত পাঠটো পঢ়ি আহিছা, বহুত কথা তোমালোকে জানিবই পাৰিছা। তথাপিও মই তোমালোকৰ লগত এই বিষয়ে আজি আলোচনা হ'ম। অতীতক নাযাবা পাহৰি এই কথাখিনি আমাক এই কথাকে সোঁৱৰাই যে আমি এৰি অহা দিনবোৰৰ কথা, বুৰঞ্জীৰ কথা, বিজ্ঞান, কলা, সংস্কৃতিৰ কথা, অতীতত যিখিনি আছিল, মানৱ সমাজে তেওঁলোকৰ অৰিহণা যোগাই গৈছিল, সেই বিষয়ে, সেই অতীতৰ কথাবিলাক লৈ আমি আজি গৌৰৱ কৰিব পাৰোঁ। তোমালোকে চোৱা, আজি অতীতৰ ৰজা মহাৰজাসকলে মঠ মন্দিৰ, তীৰ্থস্থান আজি নিৰ্মাণ কৰি গৈছে। তোমালোকে জানাই, বা আমাৰ গুৱাহাটীত থকা কামাখ্যা মন্দিৰ, হাজোৰ হয়গ্ৰীৱ মন্দিৰ, মাধৱ মন্দিৰ, পোৱামক্কা মদন কামদেৱ মন্দিৰ, কামৰেশ্বৰী মন্দিৰ, উগ্ৰতাৰা মন্দিৰ, মহাভৈৰৱ মন্দিৰ, এইবোৰৰ নাম তোমালোকে শুনিছাই। আৰু এইবোৰ তোমালোকে আমি একেলগে মিলি যদি সেইবোৰ আমি চাবলৈ যাওঁ, বা তোমালোকৰ কোনোবাই দেখিছাও সেইবিলাক তীৰ্থস্থান। গতিকে যিবিলাকে গৈছা তোমালোকৰ অভিজ্ঞতা হৈছে, আৰু যিবিলাকে যোৱা নাই তোমালোকেও সেই ঠাইলৈ যাবলৈ চেষ্টা কৰিবা। অতীতৰ শিল্পকলা, স্থাপত্য, ভাস্কৰ্য, লিপি, মুদ্ৰা, এইবিলাক ঐতিহ্য, বুৰঞ্জী, বিজ্ঞান, ধৰ্ম, দৰ্শন আদিৰ বিষয়ে এই কলা সম্পদসমূহ আমাৰ ভাৰতীয় ঐতিহ্যৰ আটাইতকৈ মূল্যৱান সম্পদ। তোমালোকে অসমৰ পুৰাতাত্ত্বিক সম্পৰ্কীয় কথাবোৰ বাতৰি কাকত, ৰেডিঅ', টিভি আদিৰ জৰিয়তে জানিবলৈ পাইছা। গোৱালপাৰাৰ সূৰ্য পাহাৰ, তেজপুৰৰ বৰা চুবুৰী, গুৱাহাটী আমবাৰীৰ খনন কাৰ্যৰ বিষয়ে তোমালোকে শুনিছা। এই স্থানসমূহত উদ্ধাৰ হোৱা সম্পদসমূহ অসমৰ সাংস্কৃতিক আৰু সামাজিক ঐতিহ্যৰ অধিক সুদৃঢ় কৰি তুলিছে। তোমালোকে জানা যে যি ঠাইত খনন কাৰ্য চলোৱা হয়, সেই ঠাইত পোৱা ঐতিহ্যসমূহে সেই ঠাইখনক উন্নতিৰ দিশত আগবঢ়াই লৈ যায়। এনে এবিধ আমি উদাহৰণ তোমালোকক মই দিব খুজিছোঁ। এনে পৰা মাটিৰ কুঁৱাৰ অৱশেষ গংগা নদীৰ প্ৰাচীন প্ৰত্নতাত্ত্বিক স্থানতো পোৱা গৈছে। ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে উত্তৰ ভাৰতৰ গংগা নদীৰ উপত্যকা, অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত একে সময়তে সভ্যতা আৰু সংস্কৃতিৰ বিকাশ সাধন হৈছিল। প্ৰত্নতাত্ত্বিক খনন কাৰ্যৰ দ্বাৰা উদ্ঘাটন কৰা প্ৰাচীন ইটাৰে নিৰ্মিত মন্দিৰৰ ভেটি, শিৱলিংগ আদি অতীতৰ দুবৰণীয় অঞ্চলত বিকাশ লাভ কৰা ভাস্কৰ্য, স্থাপত্য কলাৰ ইংগিত আজি বহন কৰিছে। তোমালোকে আৰু এটা কথা জানি সুখী হ'বা যে আমাৰ নৃত্যৰ পৰ্দাত থকা এটা, তোমালোকে যদি নাটক, থিয়েটাৰ আদি চাইছা, তাত এটা নটৰাজৰ মূৰ্তিৰ চিন এটা তোমালোকে দেখিবলৈ পাইছা। এই নটৰাজ আজিৰ কিছু বছৰ আগতে গুৱাহাটী মহানগৰীৰ আমবাৰী অঞ্চলত খনন কাৰ্য কৰা উদ্ধাৰ কৰা হৈছিল।
শিৱৰ বাহন নন্দীৰ পিঠিত উঠি নৃত্যৰত অৱস্থাত থকা এই মূৰ্তিটোৱে সমগ্ৰ ভাৰততে বিৰল। আমবাৰীত এই মূৰ্তিৰ উপৰি অনেক প্ৰত্নতাত্ত্বিক সম্পদ উদ্ধাৰ কৰা হৈছে। গতিকে তোমালোকে জানা যে আমাৰ থিয়েটাৰৰ সন্মুখত যিটো আমাৰ নটৰাজৰ মূৰ্তি আহি আছে, সেই মূৰ্তিটো আমাৰ আমবাৰীতে উদ্ধাৰ কৰা হৈছিল। তথাপিও তাৰ পিছতো আমি দেখা পাওঁ যে স্থাপত্য ভেটিৰ অৱশেষ নটৰাজ, বিষ্ণু, শিৱ আদিৰ অনেক ডাঙৰ সৰু আকাৰৰ ভাস্কৰ্য আমি আমাৰ অসম চৰকাৰৰ প্ৰত্নতাত্ত্বিক বিভাগে উদ্ধাৰ কৰিছে। গতিকে মই আজি এই পাঠটিত সামৰণি কৰিব খুজিছোঁ আৰু মই অহা পাঠত তোমালোকক এই অতীতক নেযাবা পাহৰি সেই সম্পৰ্কত মই তোমালোকক আমাৰ আহোম যুগৰ মৈদামৰ খনন কাৰ্যত কেনেকৈ সেই মৃত মানুহৰ লগত দিয়া অলংকাৰ, হাতীৰ দাঁত এইবিলাক খনন কাৰ্যকলাপে ওলাই গৈছিল আৰু সেই বিষয়ে মই তোমালোকক বহলাই ক'ম আৰু যাক চীনৰ ৰাজকীয় সমাধি ক্ষেত্ৰৰ লগত তুলনা কৰা হয়। আজি মই তোমালোকৰ পাঠটি ইমানতে শেষ কৰিলোঁ। এই পাঠত তোমালোকে নিশ্চয় মন দি শুনিছা আৰু তোমালোকে যদি মন দি শুনিছা তেতিয়া তোমালোকে এইটো গোটেইখিনি হৃদয়ংগম কৰিব পাৰিছা।